প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পানীয়ে আমাৰ ঘৰ দুৱাৰ খেতি পথাৰ জীৱ জন্তু আদি উঠুৱাই লৈ যায় 2025 চনৰ জুনত 5 লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে 31,212 জন লোক শিবিৰত আছে নমস্কাৰ মই মেহেৰুল আপোনালোক সকলোকে আজিৰ এইটো ভিডিঅ'লৈ স্বাগতম জনাইছো আজি এইটো ভিডিঅ'ত আমি এই বানৰ বিষয়ে জানি বিশেষকৈ বানৰ সমাধানৰ বিষয়ে জানি বিশ্বৰ অন্যান্য দেশসমূহে বানৰ সৈতে কেনেকৈ যুঁজিছে আৰু সেইসমূহৰ পৰা আমি কি বস্তু ল'ব পাৰো আৰু কেনেকৈ আমাৰ অসমত আমি সেইবোৰ খটাব পাৰো আৰু বানৰ পৰা হোৱা ক্ষতি কমাব পাৰো গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব বলক ভিডিঅ'টো আৰম্ভ কৰো অসমৰ বান কেৱল পানীৰ প্ৰৱাহ নহয় ই আমাৰ জীৱনৰ এটা ডাঙৰ অংশ ধ্বংস কৰে 2025 চনত 65টা ৰাজচক্ৰ আৰু গুৱাহাটীৰ 18টা পৌৰসভা বৰ্ড বানপানীৰ পানীত ডুবি গৈছিল 12,610 হেক্টৰতকৈ অধিক ধান জুট আৰু দালিৰ খেতি ধ্বংস হৈছে যিয়ে কৃষকৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাইছে প্ৰতি বছৰে গড়ে কমেও 200 কোটিতকৈ অধিক টকাৰ ক্ষতি সাধন হয় পশুৰ ওপৰতো ইয়াৰ প্ৰভাৱ গভীৰ এই বছৰ 1000ৰো অধিক গৃহপালিত পশু পানীত ধুই গৈছে আৰু 4,60,000 পশু প্ৰভাৱিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 53টা শিবিৰ জলমগ্ন হৈছে যাৰ ফলত এশিঙীয়া গড় আৰু অন্যান্য বন্যপ্ৰাণীৰ জীৱন সংকটত পৰিছে গুৱাহাটীৰ দৰে অঞ্চলত বানপানী আৰু ভূমিস্খলনে জনজীৱন বিপৰ্যয় কৰিছে পুৰণি নিষ্কাশন ব্যৱস্থাৰ ফলত পানী জমা হৈ থাকে লখিমপুৰৰ 95টা গাঁৱত ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা হঠাৎ পানী নিৰ্গমনৰ ফলত বানৰ পৰিস্থিতি বেয়া হৈছে বননাশৰ বাবেও পানীৰ শোষণ কমি গৈছে যিয়ে বানৰ প্ৰকোপ বঢ়াইছে প্ৰথমে চাওক চীনৰ স্পঞ্জ চিটি ধাৰণা এই পদ্ধতিত চহৰখনক এটা স্পঞ্জৰ দৰে কৰা হয় যিয়ে বৰষুণৰ পানী শোষণ কৰে জমা কৰে আৰু লাহে লাহে এৰি দিয়ে 2014 চনত আৰম্ভ হোৱা এই পদক্ষেপত চীনৰ হুৱেইৰ কিয়ানআন চহৰত প্ৰাকৃতিক পুখুৰী তৈয়াৰ কৰি বানপানীৰ আশংকা কমোৱা হৈছে লুটিয়ান নদী প্ৰকল্পই নদীৰ প্ৰস্থ বঢ়াই আৰু জলাশয় সম্প্ৰসাৰণ কৰি পানীৰ গুণগত মান উন্নত কৰিছে গুয়ানিউ ডিষ্ট্ৰিক্টত $1 বিলিয়ন বিনিয়োগ কৰি 70টা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে গুৱাহাটীৰ বাটপথত পানী জমা হোৱা আমি সকলোৱে দেখিছো যদি আমি পাৰ্মিয়েবল টাইলছ আৰু সেউজীয়া পাৰ্ক তৈয়াৰ কৰোঁ তেন্তে বৰষুণৰ পানী মাটিত শোষণ হৈ বানৰ পৰিমাণ কমিব অসমত 2023 চনৰ গ্ৰীণ বাজেটত $2 বিলিয়ন জলবায়ু পৰিৱৰ্তনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই পদ্ধতিত ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰাৰ কাৰণে আমি সমৰ্থন দিব পাৰি ফিলিপাইনত নেচাৰেল ফ্লাড ৰিস্ক মেনেজমেণ্ট চমুকে NFM ব্যৱহাৰ কৰা হয় তেওঁলোকে নদীৰ মূৰৰ পানী স্পঞ্জৰ দৰে পৰিচালনা কৰে জলাশয় পুনৰুদ্ধাৰ কৰে আৰু নদী প্ৰস্থ সংৰক্ষণ কৰে এই পদ্ধতিয়ে বানৰ আশংকা কমোৱাৰ লগতে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিছে কাজিৰঙাৰ জলাশয় আৰু ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চলত এই পদ্ধতি প্ৰয়োগ কৰিলে মৌচুমী বানৰ পানী শোষণ কৰাত সহায়ক হ'ব ডেনমাৰ্কত গ্ৰীণ ক্লাইমেট স্কিন নামৰ এটা ব্যৱস্থা আছে ই নলাৰ পানী খনিজ উল আৰু উইলো পেনেলৰ জৰিয়তে শোষণ কৰে আৰু অতিৰিক্ত পানী গছ-গছনিৰ অঞ্চললৈ পঠিয়াই দিয়ে এই সহজ পদ্ধতিয়ে গুৱাহাটীৰ দৰে অঞ্চলত পানী জমা হোৱাৰ সমস্যা কমাব পাৰে আমেৰিকাৰ ফিলাডেলফিয়া চহৰত গ্ৰীণ চিটি ক্লিন ৱাটাৰ্ছ প্ৰগ্ৰেমে ৰেইন গাৰ্ডেন বায়'স্কেল আৰু পাৰ্মিয়েবল টাইলছ ব্যৱহাৰ কৰি বৰষুণৰ পানী নিয়ন্ত্ৰণ কৰে এই গাৰ্ডেনবোৰে পানী শোষণ কৰি নিষ্কাশন ব্যৱস্থাৰ ওপৰত চাপ কমায় নিউয়ৰ্কৰ বিগ ইউ প্ৰকল্পই হাৰিকেন চিণ্ডিৰ পিছত থকা পাৰ্ক আৰু সেউজীয়া স্থানৰ জৰিয়তে উপকূলীয় বানৰ পৰা ৰক্ষা কৰিছে এই পদ্ধতিয়ে পানীৰ প্ৰদূষণ কমোৱাৰ লগতে চহৰবোৰক সুন্দৰ কৰিছে
গুৱাহাটীত আমি প্ৰতি মৌচুমীত বানপানীৰ সমস্যা দেখিছোঁ। যদি আমি ৰেইন গাৰ্ডেন আৰু পাৰ্মিয়েবল টাইলছ ব্যৱহাৰ কৰোঁ তেন্তে পানীৰ প্ৰৱাহ কমি বাটপথত পানী জমা নহ'ব। অসমৰ IDEA-FRM প্ৰকল্পই বানৰ আশংকা থকা জিলাত এনে পদ্ধতিৰ বাবে ৯৫% বাজেট বিতৰণ কৰিছে। নেদাৰলেণ্ডৰ ৰটাৰডেম ৱাটাৰ প্লাজা এটা পাৰ্কৰ দৰে কাম কৰে, যিয়ে ভাৰী বৰষুণৰ সময়ত পানী জমা কৰে। সেউজীয়া চালে ঘৰৰ ওপৰত পানী শোষণ কৰে। গুৱাহাটীৰ বজাৰৰ কাষত বা স্কুল কলেজৰ চৌহদত এনে ৱাটাৰ প্লাজা তৈয়াৰ কৰিলে চহৰীয়া বান কমিব পাৰে। যুক্তৰাজ্যত নদীৰ পলস আঁতৰাই ধাৰণ ক্ষমতা বঢ়োৱা হয়। ছামাৰছেটত গুৰুতৰ বানৰ পিছত খনন কৰি বানৰ সময় কমোৱা হৈছে, কিন্তু ইয়াৰ এটা সমস্যা আছে। তলৰ গাঁৱত পানীৰ প্ৰৱোধ বাঢ়িব পাৰে আৰু পৰিৱেশৰ ক্ষতি হ'ব পাৰে। তেওঁলোকে বানৰ মাটি পুনৰুদ্ধাৰৰ সৈতে খননৰ সমন্বয় কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰত পলি জমা হোৱাৰ ফলত পানীৰ ধাৰণ ক্ষমতা কমি গৈছে। ধুবুৰী বা নগাঁৱৰ দৰে অঞ্চলত নদীৰ পানী বাটৰ ওপৰলৈ উঠি আহে। খননৰ সৈতে আমি যদি জলাশয় আৰু বানৰ মাটি সংৰক্ষণ কৰোঁ তেন্তে এই সমস্যা কমিব পাৰে। অসমৰ ২০২২ চনৰ DRR নীতিয়ে বানপানী প্ৰতিৰোধৰ বাবে ৩% বাজেট নিৰ্ধাৰণ কৰিছে, যিটো এই কামত ব্যৱহাৰ কৰিব পাৰি। নেদাৰলেণ্ডত ৰুম ফৰ দি ৰিভাৰ পদ্ধতিত নদীৰ বাবে অতিৰিক্ত স্থান তৈয়াৰ কৰা হয়। তেওঁলোকে নদী খননৰ সৈতে বান্ধ, পাম্প আৰু প্ৰাকৃতিক বানৰ মাটি সমন্বয় কৰে। এই পদ্ধতিয়ে তেওঁলোকৰ দেশক বানপানীৰ পৰা সুৰক্ষিত কৰিছে। ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চলত এনে জোনিং কৰিলে আমাৰ গাঁওবোৰ সুৰক্ষিত হ'ব পাৰে। নেপাল, ভূটান আৰু ভাৰতৰ হিন্দুকুশ হিমালয় অঞ্চলত সম্প্ৰদায় ভিত্তিক সতৰ্কতা ব্যৱস্থা CBFEWS ব্যৱহাৰ কৰা হয়। ইয়াত স্থানীয় মানুহে নদীৰ পানীৰ স্তৰ নিৰীক্ষণ কৰে আৰু চাইৰেন বা মোবাইল ফোনৰ জৰিয়তে সতৰ্কতা প্ৰচাৰ কৰে। এই ব্যৱস্থাই সময়মতে সতৰ্কতা দি মানুহক নিৰাপদ স্থানলৈ যোৱাত সহায় কৰে। বিহাৰৰ গুগলৰ AI চালিত বান পূৰ্বাভাস ব্যৱস্থাই ২৪ ঘণ্টা আগত সতৰ্কতা প্ৰেৰণ কৰে। স্থানীয় স্বেচ্ছাসেৱকে গাঁৱৰ মানুহক, বিশেষকৈ যিসকলৰ স্মাৰ্টফোন নাই, তেওঁলোকক খবৰ দিয়ে। এই পদ্ধতিয়ে সস্তীয়া উপায়েৰে বানৰ প্ৰভাৱ কমাইছে। অসমতো আমাৰ কিছু সতৰ্কতা ব্যৱস্থা আছে, কিন্তু ইয়াক আৰু উন্নত কৰিব পাৰি। উদাহৰণস্বৰূপে লখিমপুৰ বা ধুবুৰীৰ গাঁওবোৰত মোবাইল এলাৰ্ট আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সহায়ত দুৰ্বল সম্প্ৰদায়ক সময়মতে সতৰ্ক কৰিব পাৰি। নাইজাৰৰ চিৰবা নদীত স্থানীয় জ্ঞানৰ সৈতে প্ৰযুক্তিৰ সমন্বয় কৰি সতৰ্কতা ব্যৱস্থা তৈয়াৰ কৰা হৈছে। এই পদ্ধতিয়ে শীৰ্ষৰ পৰা নিম্ন আৰু নিম্নৰ পৰা শীৰ্ষলৈ যোগাযোগৰ সমন্বয় কৰে। অসমৰ নদীৰ কাষৰ গাঁওবোৰত এনে ব্যৱস্থা প্ৰয়োগ কৰিলে বহু জীৱন ৰক্ষা কৰিব পাৰি। দক্ষিণ-পূব এছিয়াৰ জলবায়ু অসমৰ সৈতে বহুত মিল আছে। ভাৰী মৌচুমী বৰষুণ আৰু বানপানী। ফিলিপাইন আৰু ইণ্ডোনেছিয়াই জলাশয় পুনৰুদ্ধাৰ আৰু নীলা সেউজীয়া আন্তঃগাঁথনি ব্যৱহাৰ কৰি বানৰ আশংকা কমাইছে। ফিলিপাইনত নদীৰ মূৰৰ পানী স্পঞ্জৰ দৰে পৰিচালনা কৰি জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা হৈছে। আমাৰ কাজিৰঙা বা দ্বীপৰ বিলত জলাশয়ৰ বাবে এই পদ্ধতি অতি উপযোগী। ইউনেস্কোৰ মতে দক্ষিণ-পূব এছিয়াত তথ্য প্ৰযুক্তি ICT ব্যৱহাৰ কৰি বাস্তৱ সময়ৰ সতৰ্কতা প্ৰচাৰ কৰা হয়। উদাহৰণস্বৰূপ, মোবাইল এপৰ জৰিয়তে বানৰ পূৰ্বাভাস দিয়া হয়। অসমত আমি এনে প্ৰযুক্তি ব্যৱহাৰ কৰি গুৱাহাটী বা নগাঁৱৰ মানুহক আগতীয়াকৈ সতৰ্ক কৰিব পাৰোঁ। নীলা সেউজীয়া আন্তঃগাঁথনি চমুকে BGI প্ৰাকৃতিক আৰু ইঞ্জিনিয়াৰিং সমাধানৰ মিশ্ৰণ। ফিলিপাইন আৰু ছিংগাপুৰত এই পদ্ধতিয়ে পানীৰ গুণগত মান উন্নত কৰিছে। গুৱাহাটীৰ পাৰ্ক বা খালৰ কাষত এনে আন্তঃগাঁথনি তৈয়াৰ কৰিলে কৃত্ৰিম বান আৰু প্ৰদূষণ কমাব পাৰি। অসমে ইতিমধ্যে কিছু পদক্ষেপ লৈছে। 1960-70 দশকৰ পুৰণি বান্ধসমূহ শক্তিশালী কৰিলে 16.50 লাখ হেক্টৰ এলেকা সুৰক্ষিত হ'ব। IDEA-FRM প্ৰকল্পই ডেটাৰ জৰিয়তে বানপানীৰ আশংকা থকা জিলা চিনাক্ত কৰি 65 লাখ লোকক সহায় কৰিছে। 2023 চনৰ গ্ৰীণ বাজেটত
$2 বিলিয়ন নিৰ্ধাৰণ কৰা হৈছে, যিটো জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ধুবুৰীৰ খৰকাটি গাঁৱৰ দৰে অঞ্চলত হঠাৎ জলাশয়ৰ পানী নিৰ্গমনৰ বাবে সতৰ্কতাৰ অভাৱে সমস্যা বঢ়াইছে। আমি যদি স্থানীয় মানুহক সতৰ্কতাৰ ব্যৱস্থাৰ সৈতে জড়িত কৰোঁ আৰু মোবাইল এলাৰ্টৰ ব্যৱহাৰ বঢ়াওঁ, তেন্তে বহু জীৱন ৰক্ষা কৰিব পাৰিম। চীনৰ স্পন চিটি, ফিলিপাইনৰ জলাশয় পুনৰুদ্ধাৰ, নেদাৰলেণ্ডৰ নদী পৰিচালনা আৰু বিহাৰৰ সতৰ্কতা ব্যৱস্থাৰ দৰে পদ্ধতিয়ে অসমৰ বানৰ সমস্যা কমাব পাৰে। আমি যদি প্ৰকৃতিৰ সৈতে হাতে হাত ধৰি কাম কৰোঁ, তেন্তে আমাৰ গাঁও চহৰ সুৰক্ষিত হ'ব। বানপানী অসমৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান, কিন্তু আমাৰ হাতত সমাধান আছে, প্ৰকৃতিভিত্তিক সমাধান। সেউজীয়া আন্তঃগাঁথনি, নদী পৰিচালনা আৰু সম্প্ৰদায়ৰ শক্তিৰ জৰিয়তে আমি বানৰ প্ৰভাৱ কমাব পাৰিম। গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ জলাশয় ৰক্ষালৈ আমি একেলগে কাম কৰিলে অসমক অধিক স্থিতিস্থাপক কৰিব পাৰিম। আপুনি কি ভাবে, এই সমাধানবোৰ আমি অসমত কেনেকৈ প্ৰয়োগ কৰিব পাৰিম? কমেণ্টত আপোনাৰ বহুমূল্য মতামত জনাওক। ভিডিঅ'টো লাইক কৰক, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। ধন্যবাদেৰে ভিডিঅ'টো সমাপ্ত কৰি